প্ৰিয়জনৰ পৰা এনেকৈ সাৰপ্ৰাইজ গিফ্ট পালে খুব ভাল লাগে নহয়নে? এই গিফ্টটোৰ কাৰণে তাক আৰু মোৰ সৰু ভাইটিক কম গালি দিলোনে? বেয়া নাপাবা দেই, দুয়োজনকে ক্ষমা খুজিছোঁ। সিহঁতে বজাৰত গৈ মোৰ কাৰণে যে সাৰপ্ৰাইজ গিফ্ট প্লেন কৰিছে মই গমকে নাপাওঁ। বহুত সময় ধৰি ফোন ৰিচিভ কৰা নাছিল যে, সেইকাৰণে খুব গালি দিলোঁ দুয়োজনকে। চৰি দেই। আহকচোন ভিতৰত কি আছে চাওঁ। এই দুখন হৈছে আইশ্বেডো পেলেট, এখন হৈছে নিউড আইশ্বেডো পেলেট আৰু এখন হৈছে গ'ল্ড ৰ'জ আইশ্বেডো পেলেট, যি দুখন মোক মেকআপত বহুত বেছি প্ৰয়োজন হৈ আছে। আৰু এয়া হৈছে নেল পলিচ, কালাৰটো খুব ভাল লাগিছে। এইটো চেণ্ট আৰু এইযোৰ এয়াৰৰিংছ, গোটেইকেইবিধ বস্তুৱে তাৰ চইচ, মোৰ কিন্তু খুব বেছি ভাল লাগিছে। হেপ্পী নিউ ইয়েৰ। ৰাতি 12 বাজিল। এতিয়া আমি নতুন বছৰক ৱেলকাম জনাইছোঁ। 31 ডিচেম্বৰ বুলি আমি ঘৰৰ সকলোৱে লগ হৈ আমাৰ ঘৰৰ আগ চোতালত এনেকৈ অলপ হাঁহি ধেমালি কৰিছোঁ আৰু খানা খাইছোঁ। এয়া ভিন্দৰ পাগলামি চাওকচোন। নতুন বছৰটো যাতে সকলোৰে ভালে কুশলে যায়, দিনবোৰ সুখ শান্তি হয়, তাকে কামনা কৰিছোঁ। ৰাতি 12 বাজি বহুত সময় পাৰ হৈ গ'ল। এতিয়া আমি খানা পিনা খাওঁ দেই। বাই বাই।